নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় ছ যোগ পাঠটোলৈ আহিছোঁ আহাচোন পাঠটোৰ মাজলৈ আমি আগবাঢ়ি যাওঁ দ্বিতীয় ছ যোগ প্ৰথম ছ যোগ দ্বিতীয় ছ সমান ছয় 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 ছয়া ছ প্ৰথম ছ যোগ দ্বিতীয় ছ সমান ছয় 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 ছয়া ছ ইচ্ছা হৰ্ষ ই ছয় 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 ছত আকাৰে ছা ইচ্ছা সদিচ্ছা দন্ত স দন্ত দ হস্যৰিকাৰে দি প্ৰথম ছয় দ্বিতীয় ছয় 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 ছত আকাৰে ছা সদিচ্ছা নিয় যোগ দ্বিতীয় ছ সমান নিয় ছয় নিয়চেন ছ বাঞ্ছা বটাকাৰে বা নিয় ছয় নিয়চেন ছটাকাৰে ছা বাঞ্ছা লাঞ্ছনা লত আকাৰে লা নিয় দ্বিতীয় ছয় নিয়চেন ছ দন্ত নত আকাৰে না লাঞ্ছনা তালব্য স যোগ ছ সমান তালব্য হয় ছয় হৈছে ছ শিৰ ছেদ তালব্য সত হস্যৰিকাৰে সি ৰ তালব্য হয় দ্বিতীয় ছয় হৈছে ছটেকাৰে ছে দন্ত দ শিৰ ছেদ নিচিন্ন দন্ত নত হস্যৰিকাৰে নি তালব্য হয় দ্বিতীয় ছয় হৈছে ছট হস্যৰিকাৰে চি দন্ত নয় 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 ন নিচিন্ন তুচ্ছ দন্ত তত হস্যকাৰে টু ছয় 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 ছ তুচ্ছ উচ্ছেদ হৰ্ষ উ ছয় 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 ছ একাৰে ছে দন্ত দ উচ্ছেদ বিচ্ছেদ বদ হস্যৰিকাৰে বি ছয় 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 ছত একাৰে ছে দন্ত দ বিচ্ছেদ উচ্ছিষ্ট হৰ্ষ উ প্ৰথম ছয় দ্বিতীয় ছয় 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 ছট হস্যৰিকাৰে চি মূৰ্ধন্য হয় মূৰ্ধন্য তয় সত্যস্ত উচ্ছিষ্ট বাঞ্ছনীয় বটাকাৰে বা নিয় দ্বিতীয় ছয় নিয়চেন চ দন্ত নত দীৰ্ঘৰিকাৰে নি অন্তস্থ য় বাঞ্ছনীয় পৰিচ্ছন্ন প ৰত হস্যৰিকাৰে ৰি প্ৰথম ছয় দ্বিতীয় ছয় 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 ছ দন্ত নয় 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 ন পৰিচ্ছন্ন উচ্ছৃংখল হৰ্ষ উ প্ৰথম ছয় দ্বিতীয় ছয় 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 ছতৰিকাৰে শ্ৰী উঙয় ক্ষয় উঙয় খেং খ ল উচ্ছৃংখল বাঞ্ছিত বত আকাৰে বা নিয় দ্বিতীয় ছয় নিয়চেন ছট হস্যৰিকাৰে চি দন্ত ত বাঞ্ছিত আস্বাদন আ প্ৰথম ছয় দ্বিতীয় ছয় 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 ছত আকাৰে চা দন্ত দ দন্ত ন আস্বাদন আন তুচ্ছ বুলি ভবাটো উচিত নহয় তুচ্ছ মানে সৰু বুলি নিচ বুলি ভবাটো আমি কাকো কেতিয়াও সৰু বা নিচ বুলি ভাবিব নালাগে তুচ্ছ মানে ইয়াত নিচ বুজাইছে আমাৰ জাতটো ওখ বা আমি উচ্চ জাতি আমি ধনী মানুহ আমি পঢ়া শুনা ভালকৈ কৰিব পাৰোঁ বা আমি দেখিবলৈ ধুনীয়া বেলেগক বেয়া এইবিলাক ভাৱ মনলৈ আনিব নাপায় এই ভাৱবিলাক মনলৈ অহাটোকে তুচ্ছ ভাৱ অহা বুলি কয় আৰু সেইকাৰণে কেতিয়াও আনক সৰু বা তুচ্ছ বা বেয়া বুলি ভাবিব নালাগে কপটীয়া লোকে লাঞ্ছনা পায় কপটীয়া মানে যি মানুহে আনৰ ভালটো নিবিচাৰে আনৰ বেয়াটোৱে চিন্তা কৰে সেই মানুহে সদায় অপমান পায় লাঞ্ছনা মানে অপমান দেশৰ হিতৰ বাবে লাচিত বৰফুকনে নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল আমি লাচিত বৰফুকনৰ কাহিনী পঢ়িছোঁ আহোমসকলৰ ৰাজধানী বচাবৰ বাবে দিছপুৰ অৰ্থাৎ গুৱাহাটীৰ বচাবৰ বাবে লাচিত বৰফুকনে এটা গড় মানে ওখ মাটিৰে ঢাপ সজোৱাৰ সিদ্ধান্ত লৈছিল আৰু সেই ঢাপটো বন্ধাৰ দায়িত্ব পৰিছিল লাচিত বৰফুকনৰ মোমায়েকৰ ওপৰত মোমায়েকে কাম সুচাৰুৰূপে পালন নকৰি এলাহ কৰি ৰাতি শুই থকা দেখি দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে একেঘাপে মোমায়েকৰ শিৰচ্ছেদ কৰিছিল মানে ডিঙি কাটি দিছিল
আৰু তাকে দেখি বনুৱাসকলে বহুত ভয় খালে আৰু ৰাতিৰ ভিতৰতে গড়টোৰ বন্ধা কাম সম্পূৰ্ণ কৰিলে আৰু সেয়েহে পিছদিনাখন মোগলে আহোমসকলক পৰাস্ত কৰিব নোৱাৰিলে। ভাল হ'বলৈ বাঞ্ছা কৰিবা। বাঞ্ছা মানে ইচ্ছা। সদায় কেনেকৈ ভাল স্বভাৱ চৰিত্ৰৰ মানুহ হ'বা, কেনেকৈ আনতকৈ ভাল কাম কৰি সমাজত নিজকে প্ৰতিষ্ঠা কৰিবা, এইবিলাক সৰুৰে পৰাই শিকিব লাগে। আৰু মা দেউতা, শিক্ষাগুৰু বা সমাজৰ ডাঙৰসকলে যি কথা কয় ভাল কথাই কয় আৰু সেইবিলাক সদায় মানি চলিবলৈ চেষ্টা কৰিব লাগে। পুনৰ তোমালোকলৈ মৰম জনাই আজিৰ পাঠটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।